নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে ষ্টাডি উইথ দীপক চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত জেনেৰেল নলেজৰ 20টাকৈ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম আৰু এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকৰ আগন্তুক এডিআৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে অতিকৈ সহায়কজনক হ'ব। চ' পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 1, অসমৰ কোন স্থানত মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল? ইয়াত অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ বিহপুৰীয়া, অপশ্যন বি ঢকুৱাখানা, অপশ্যন চি নাৰায়ণপুৰ, অপশ্যন ডি বৰদোৱা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নাৰায়ণপুৰ। অসমৰ নাৰায়ণপুৰত মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল। কুৱেশ্যন নম্বৰ 2, ইবন বটুতা কাৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল? অপশ্যনসমূহ দিয়া আছে। আকবৰ, অপশ্যন বিত দিয়া আছে শ্বেৰশ্বাহ, অপশ্যন চিত দিয়া আছে মহম্মদ বিন তুগলক, অপশ্যন ডিত দিয়া আছে সম্ৰাট অশোক। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মহম্মদ বিন তুগলক। মহম্মদ বিন তুগলকৰ দিনত ইবন বটুতা ভাৰতলৈ আহিছিল। কুৱেশ্যন নম্বৰ 3, প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল? অপশ্যনসমূহ দিয়া আছে। কালিন্দী, গুৱাহাটী, প্ৰাগজ্যোতিষপুৰ, বৈভৱ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি প্ৰাগজ্যোতিষপুৰ। কুৱেশ্যন নম্বৰ 4, কোনখন চহৰক ভাৰতৰ মানচেষ্টাৰ বুলি জনা যায়? অপশ্যনসমূহ দিয়া আছে। তেলেংগানা, আহমেদাবাদ, দিল্লী, কোইম্বাটুৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আহমেদাবাদ। কুৱেশ্যন নম্বৰ 5, কুষাণ বংশৰ বিখ্যাত ৰজা কোন? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ কনিষ্ক ফাৰ্ষ্ট, অপশ্যন বিত দিয়া আছে পুষ্য বৰ্মন, অপশ্যন চিত দিয়া আছে বাবৰ, অপশ্যন ডিত দিয়া আছে বিম্বিছাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কনিষ্ক। কুষাণ বংশৰ বিখ্যাত ৰজাজনৰ নাম হৈছে কনিষ্ক প্ৰথম। কুৱেশ্যন নম্বৰ 6, অৰ্জুন বঁটা কোন চনৰ পৰা প্ৰদান কৰা হৈছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ 1948, অপশ্যন বি 1955, অপশ্যন চি 1961, অপশ্যন ডি 1975। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1961। অৰ্জুন বঁটা 1961 পৰা প্ৰদান কৰা হৈছিল। কুৱেশ্যন নম্বৰ 7, ভাৰত কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যনসমূহ দিয়া আছে। ফাহিয়ান, অপশ্যন বিত দিয়া আছে ইবন বটুতা, অপশ্যন চিত দিয়া আছে ভাস্কো দা গামা, অপশ্যন ডিত দিয়া আছে প্লেটো। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ভাস্কো দা গামা। কুৱেশ্যন নম্বৰ 8, মণিপুৰে কিমান চনত পূৰ্ণ ৰাজ্য মৰ্যাদা লাভ কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ 1972, অপশ্যন বি 1975, অপশ্যন চি 1985, অপশ্যন ডি 2002। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1972। কুৱেশ্যন নম্বৰ 9, ভাৰতত প্ৰথমবাৰৰ বাবে ক'ত মে' দিৱস পালন কৰা হৈছিল? অপশ্যনসমূহ দিয়া আছে। চেন্নাই, মুম্বাই, দিল্লী, গুৱাহাটী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চেন্নাই। কুৱেশ্যন নম্বৰ 10, পথৰুঘাটৰ ৰণৰ স্থলী ক'ত অৱস্থিত? অপশ্যনসমূহ দিয়া আছে। লখিমপুৰ, নগাঁও, দৰং, শোণিতপুৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নগাঁও, অপশ্যন চি দৰং। কুৱেশ্যন নম্বৰ, ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া কণ্ঠশিল্পী কোন? অপশ্যনসমূহ দিয়া আছে। প্ৰবীণ চুলতানা, অপশ্যন বিত দিয়া আছে জুবলি, অপশ্যন চিত দিয়া আছে তৰালী শৰ্মা, অপশ্যন ডিত দিয়া আছে মুনমি।
ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি তৰালী শৰ্মা। কুৱেশ্যন নম্বৰ 12 অসমত প্ৰথম ৰেল সেৱা কেতিয়া আৰম্ভ হয়? অপশ্যনসমূহ দিয়া আছে 1975 অপশ্যন বিত দিয়া আছে 1882 অপশ্যন চিত দিয়া আছে 1886 অপশ্যন ডিত দিয়া আছে 1884 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1884। কুৱেশ্যন নম্বৰ 13 GST প্ৰৱৰ্তন কৰা প্ৰথম দেশখনৰ নাম কি? অপশ্যনসমূহ দিয়া আছে চাইনা, ফ্ৰান্স, জাপান, আমেৰিকা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ফ্ৰান্স। GST প্ৰথম প্ৰৱৰ্তন হোৱা দেশখনৰ নাম হৈছে ফ্ৰান্স। কুৱেশ্যন নম্বৰ 14 লোকপ্ৰিয় গোপীনাথ বৰদলৈ কিমান চনত ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল? অপশ্যনসমূহ দিয়া আছে 1955 1976 1995 1999 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1999। কুৱেশ্যন নম্বৰ 15 অসমৰ কোন সম্প্ৰদায়ৰ লোকে টুৰাচিৰা উৎসৱ পালন কৰে? অপশ্যনসমূহ দিয়া আছে ঠেঙাল কছাৰী, বড়ো, আহোম, তিৱা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ঠেঙাল কছাৰী। ঠেঙাল কছাৰীসকলে টুৰাচিৰা উৎসৱ পালন কৰে। কুৱেশ্যন নম্বৰ 16 কোনে গ্ৰেণ্ড ট্ৰাংক ৰোডৰ পৰিকল্পনা কৰিছিল? অপশ্যনসমূহ দিয়া আছে চন্দ্ৰগুপ্ত, শ্বেৰশ্বাহ ছুৰী, লৰ্ড কাৰ্জন, বাবৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শ্বেৰশ্বাহ ছুৰী। শ্বেৰশ্বাহ ছুৰীয়ে গ্ৰেণ্ড ট্ৰাংক ৰোডৰ পৰিকল্পনা কৰিছিল। কুৱেশ্যন নম্বৰ 17 চুৰ্যাপুৰী আৰু বজিকাৰ উপভাষা কোন ৰাজ্যত কোৱা হয়? অপশ্যনসমূহ দিয়া আছে আসাম, বিহাৰ, মধ্যপ্ৰদেশ, তেলেংগানা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বিহাৰ। চুৰ্যাপুৰী আৰু বজিকা উপভাষা বিহাৰত কোৱা হয়। কুৱেশ্যন নম্বৰ 18 ক'লা গোলাপ কোন দেশত পোৱা যায়? অপশ্যনসমূহ দিয়া আছে ইণ্ডিয়া, চাইনা, ভিয়েটনাম, তুৰ্কী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি তুৰ্কী। ক'লা গোলাপ তুৰ্কী দেশত পোৱা যায়। কুৱেশ্যন নম্বৰ 19 মণিৰাম দেৱান আৰু পিয়লি ফুকন চলচ্চিত্ৰৰ মুখ্য চৰিত্ৰটো অভিনয় কৰিছিল? অপশ্যনসমূহ দিয়া আছে ফণী শৰ্মা, জ্যোতিপ্ৰসাদ আগৰৱালা, প্ৰথমেশ বৰুৱা, নানৱ ডিছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ফণী শৰ্মা। আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন ভাৰতৰ আটাইতকৈ পূবৰ অংশটো কি? অপশ্যনসমূহ দিয়া আছে কিবিটো, কন্যাকুমাৰী, ইন্দ্ৰকুল, নানৱ ডিছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কিবিটো। ভাৰতৰ আটাইতকৈ পূবৰ অংশটোৰ নাম হৈছে কিবিটো। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।